ঈদৰ নামাজ কেনেকৈ পঢ়িব লাগে ষ্টেপ বাই ষ্টেপ। আসসালামু আলাইকুম, সকলো কেনেকুৱা আছে? আলহামদুলিল্লাহ, আমিও ভাল আছোঁ। তো আজি হৈছে ঈদৰ নামাজ কেনেকৈ পঢ়িব লাগে। বহু এনেকুৱা মানুহ আছে যি মানুহ নেকি ঈদৰ নামাজ কেনেকৈ পঢ়িব লাগে গোটেইখিনি আমল নাজানে, কিয়নো এটা বছৰ ঘূৰি আহে ঈদৰ নামাজ, সেইকাৰণে বহু মানুহে ভুলি যায়, পাহৰি যায় যে ঈদৰ নামাজটো কেনেকৈ পঢ়িব লাগে। ঈদ হৈছে আমাৰ বাবে এটা বহুত বৰ আৰু ডাঙৰ নিয়ামত, যি নেকি বছৰত এবাৰ আহে, আৰু সেইকাৰণে বহু মানুহে নাজানে, পাহৰি গৈছে ঈদৰ নামাজ কেনেকৈ পঢ়িব লাগে। আজিৰ এই ভিডিঅ'ত মই ক'ম যে ঈদৰ নামাজ কেনেকৈ পঢ়িব লাগে, কি দোৱা পঢ়িব লাগে সহজ ভাষাত। ভিডিঅ'টো শেষলৈ চাব, কিয়নো গোটেইখিনি ভিডিঅ' চালে আপুনি গম পাব যে ঈদৰ নামাজটো কেনেকৈ পঢ়িব লাগে। প্ৰথমতে হৈছে ঈদৰ নামাজটো কেতিয়া পঢ়া হয়। যেতিয়া নেকি সূৰ্য উঠে, তাৰপিছত সূৰ্য উঠাৰ পিছত 10-15 মিনিট বা 20 মিনিট পিছত নামাজটো পঢ়া আৰম্ভ কৰা হয়। এই নামাজটো সাধাৰণতে ঈদগাহ বা মছজিদ কিবা খোলা ময়দান জাগাত পঢ়া হয়। কাৰণ ঈদৰ নামাজটো কিমান ৰাকাত হয়? ঈদৰ নামাজ হৈছে 2 ৰাকাত, কিন্তু এইটো সাধাৰণতে যেনেকুৱা নামাজ আছে সেই নামাজৰ পৰা 3-6 তকবীৰ বেছি আছে, কেতিয়াবা তকবীৰ বেছি আছে। প্ৰথম ৰাকাত কেনেকৈ পঢ়িব? নম্বৰ 3 হৈছে প্ৰথম ৰাকাতটো কেনেকৈ পঢ়িব। প্ৰথম হৈছে আপুনি নিয়ত কৰক যে মই আল্লাহৰ বাবে 2 ৰাকাত ঈদৰ নামাজৰ নিয়ত কৰিছোঁ, আল্লাহু আকবৰ। তাৰপিছত তাকবীৰ তাহৰিমা কৈ নিয়ত কৰক যে আল্লাহু আকবৰ আমি নিয়ত কৰিছোঁ। নিয়ত কৰাৰ পিছত আকৌ 3 তকবীৰ কোৱা হয়। 3 তকবীৰত আপুনি কি কৰিব লাগিব? হাত উঠাব লাগিব। আল্লাহু আকবৰ, আল্লাহু আকবৰ, আল্লাহু আকবৰ, হাত উঠাব। উঠাই কিনে লাষ্ট যেতিয়া নেকি 3 তকবীৰ পৰা হৈ যাব, তাৰপিছত কি কৰিব? ইমাম চাহেবে সূৰা পঢ়িব, আলহামদুলিল্লাহি ৰাব্বিল আলামিন আৰ ৰহমানিৰ ৰহিম। পঢ়ি কিনে তাৰপিছত কি কৰিব? ইমাম চাহেবে এটা সূৰা মিলাব, আলহামদুলিল্লাহৰ লগত আৰু এটা সূৰা পঢ়িব। তাৰপিছত সাধাৰণতে নামাজৰ বাবে যেনেকুৱা আমি এনে নামাজ পঢ়োঁ, ঠিক তেনেকুৱাই ৰুকু সিজদা গোটেইখিনি কৰিব। দ্বিতীয় ৰাকাতটো কেনেকৈ পঢ়িব? দ্বিতীয় ৰাকাতৰ প্ৰথমত হৈছে যেতিয়া নেকি দ্বিতীয় ৰাকাতৰ কাৰণে উঠিব, উঠাৰ পিছত ইমাম চাহেবে সূৰা আলহামদুলিল্লাহ পঢ়িব, তাৰপিছত আৰু এটা সূৰা পঢ়িব আলহামদুলিল্লাহৰ লগত। তাৰপিছত আলহামদুলিল্লাহ আৰু এটা সূৰা পঢ়াৰ পিছত তাৰপিছত ইমাম চাহেবে কি কৰিব? তাকবীৰ তাহৰিমা ক'ব, আল্লাহু আকবৰ, আল্লাহু আকবৰ, আল্লাহু আকবৰ। 3 তকবীৰ কোৱা হোৱাৰ পিছত তাৰপিছত কি কৰিব? তাৰপিছত আৰু এটা তকবীৰ দি কৈ যাব, ৰুকুত যাব, আল্লাহু আকবৰ দি ৰুকুত যাব। তাৰপিছত কি? তাৰপিছত ৰুকু আৰু সিজদা কৰি পিনে সাধাৰণতে নামাজৰ নিচিনা পঢ়িব। যেনেকুৱা তাছাহুদ পঢ়িব লাগে তেনেকৈ পঢ়িব, যেনেকুৱা দুৰুদ পঢ়িব লাগে, দয়ামা সূৰা পঢ়িব লাগে, ঠিক তেনেকুৱাই পঢ়িব। 5 নম্বৰ হৈছে যে নামাজৰ পিছত কি কোৱা হয়। ঈদৰ নামাজৰ পিছত খুতবা দেওয়া হয় আৰু বয়ান কৰা হয়, আৰু সেই খুতবাটো কি মনোযোগ সহকাৰে শুনাটো উচিত, শুনিব লাগে। 6 নম্বৰ হৈছে ঈদৰ দিন কি আমল কৰিব লাগে। ঈদৰ দিন কিছুমান সুন্নত আছে, যিবোৰ সুন্নত আমল কৰিব লাগে ঈদৰ দিন। প্ৰথমতে হৈছে গোসল কৰিব লাগে। দ্বিতীয় নম্বৰ হৈছে নতুন বা পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে, আৰু সুগন্ধি ব্যৱহাৰ কৰিব লাগে, আতৰ লগাব লাগে, আৰু কি ঈদগাহত গৈ নামাজ পঢ়িব লাগে, আৰু সকলো মিলি তাকবীৰ কৰিব লাগে, আল্লাহু আকবৰ, আল্লাহু আকবৰ, লা ইলাহা ইল্লাল্লাহু, আল্লাহু আকবৰ, আল্লাহু আকবৰ, ওয়ালিল্লাহিল হামদ, এইটো ক'ব লাগে সকলো মিলি। বন্ধুসকল, ঈদৰ নামাজ হৈছে আমালোকৰ কাৰণে বহুত ডাঙৰ এটা নিয়ামত, যিটো নেকি আল্লাহ পাক আমালোকৰ কাৰণে বছৰত মাত্ৰ 2 বাৰ দিয়ে। এটা হৈছে ঈদ উল ফিতৰ আৰু এটা হৈছে ঈদ উল আজহা। সেয়ে চেষ্টা কৰক যে সঠিক আৰু শুদ্ধকৈ ঈদৰ নামাজটো পঢ়িবলৈ। আল্লাহ আমালোক সকলোৰ ঈদ কবুল কৰক আৰু ৰমজান কবুল কৰক, ৰোজা কবুল কৰক, আমিন। আৰু সকলোক
মোৰ ফালৰ পৰা ঈদ মুবাৰক।